ন্যায় অনুমানৰ নিয়মসমূহ প্ৰত্যেক ন্যায়ত মাত্ৰ তিনিটা পদ থাকে, সাধ্য পদ, পক্ষপদ আৰু হেতুপদ। 2 নম্বৰ নিয়ম, প্ৰত্যেক ন্যায়ত কেৱল তিনিটা বচন থাকিব, সাধ্য আশ্ৰয়, পক্ষ আশ্ৰয় আৰু সিদ্ধান্ত বচন। 3 নম্বৰ, হেতুপদ আশ্ৰয় বাক্য দুটাত অন্ততঃ এবাৰ হ'লেও ব্যক্ত হ'বই লাগিব। 4 নম্বৰ, আশ্ৰয় বাক্যত ব্যক্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যক্ত হ'ব নোৱাৰিব। অৰ্থাৎ সিদ্ধান্তত যদি কোনো পদ ব্যক্ত হয় তেনেহ'লে সি আশ্ৰয় বাক্যত ব্যক্ত হ'বই লাগিব। 5 নম্বৰ, দুটা নৈয়াৰ্থক বাক্যৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি, অৰ্থাৎ আশ্ৰয় বাক্য দুটাৰ এটা সদৰ্থক হ'বই লাগিব। 6 নম্বৰ, আশ্ৰয় বাক্য দুটাৰ এটা নৈয়াৰ্থক বচন হ'লে সিদ্ধান্ত নৈয়াৰ্থক বচন হ'ব, অথবা সিদ্ধান্ত নৈয়াৰ্থক হ'লে আশ্ৰয় বাক্য দুটাৰ এটা নৈয়াৰ্থক বচন হ'ব। 8 নম্বৰ, যদি দুয়োটা আশ্ৰয় বাক্য সদৰ্থক হয় সিদ্ধান্ত সদৰ্থক হ'বই লাগিব, অথবা সিদ্ধান্ত সদৰ্থক হ'লে আশ্ৰয় বাক্য দুটা সদৰ্থক হ'ব লাগিব। 8 নম্বৰ নিয়ম, দুটা বিশেষ বচনৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি। 9 নম্বৰ, আশ্ৰয় বাক্য দুটাৰ যদি এটা বিশেষ বচন হয় সিদ্ধান্ত বিশেষ বচন হ'ব, অথবা সিদ্ধান্ত বিশেষ বচন হ'লে আশ্ৰয় বাক্য দুটাৰ এটা বিশেষ বচন হ'বই লাগিব। 10 নম্বৰ নিয়ম, বিশেষ সাধ্য বচন আৰু নৈয়াৰ্থক পক্ষ বচনৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি।